তো হেল্ল' গাইজ ৱেলকাম টু মাই ছেকেণ্ড চেনেল হিমৰাজ ভাই ব্লগছ এণ্ড ভিলেজ লাইফষ্টাইল। আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত ব্লগছ ভিডিঅ' এটি লৈ আহিছোঁ, আপোনালোকে শেষলৈ চাব। আৰু বৰ্তমান গৈ আছোঁ মই মংগলদৈ বেজপাৰাত। তাতে মই গৰম বন্ধত সুকুমাৰ কলা, নৃত্য, অভিনয় আদি স্পীচ থিয়েটাৰৰ জৰিয়তে তাতে মই আছিলোঁ নৃত্য প্ৰশিক্ষক হিচাপে। আৰু বৰ্তমান আজি প্ৰমাণপত্ৰ দিব, তো তাত গৈ আছোঁ বৰ্তমান ভিডিঅ'টো শেষ। তো গাইজ বৰ্তমান আমি এয়া দলং পাইছোঁ আৰু জনাম চুকা পাৰ হ'লোঁ আৰু ধুনীয়াকৈ গৈ আছোঁ। আৰু বৰ্তমান আলোচকাটো এখন স্কুল আছে মোৰ, তাৰপৰা তেনেকৈ স্কুলৰ ষ্টুডেণ্টৰ লগত গৈ আছোঁ। বৰ্তমান স্কুটিত গৈ আছোঁ। আৰু এয়া মই পাই গ'লোঁ, বৰ্তমান স্কুলখনত উপস্থিত হ'লোঁ আৰু বৰ্তমান প্ৰমাণপত্ৰ দি আছে। আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত যিখিনি হ'ল অ'কে চব ৰাইজৰ মুখতে আমি ধুনীয়া আৰু আপোনালোকে আগলৈকে আৰু আগুৱাই যাওক। আমাৰ এই সুপ্ত প্ৰতিভাবিলাক বিকাশত আপোনালোকে সহায় কৰক। সুন্দৰ হৈছে। এনেকুৱা কোনোবা দিনা অসুবিধা আছে, জ্বৰ হৈ থকা স্বত্তেও ইমান জ্বৰ, তাৰপিছতো আহি ইয়াতে ক্লাছ কৰিছে। আৰু আমাৰ স্পীচ কালচাৰেল একাডেমীৰ নৃত্য প্ৰশিক্ষক হিচাপে এজন হিচাপে আমাৰ হিমৰাজো উপস্থিত থাকিব। আমি হিমৰাজক অকণমান মৰম যাচিব বিচাৰিম, মৰম যাচিব আমাৰ জ্যোতিপত্ৰ। খবৰ কেনে? বাকী ভাত খাই আছে নাই? তোমালোকৰ কেনে খবৰ? গিলা যে হা অৰ্চিতা হাজৰিকা, জেৰিফা ৱাহিদা, ইয়াত আহি কেনে লাগিল তোমালোকৰ? অঁ, চাৰ্টিফিকেট লৈ ল'লা? তাৰপিছত এইফালে মহৰ্ষি আছে, এইফালে হেৰি আছে, বাইদেউ আছে, এইফালে থিয়েটাৰৰ মাক খুৰা, এনেকৈ আৰু। যদিহে এই ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, জয় আই অসম।